নমস্কাৰ and welcome back to my YouTube channel আৰু আজি আমি পুনৰ ভিডিঅ'ৰ মাজলৈ আহিছোঁ ADRE ডিসকাশন কৰিবলৈ আৰু ADRE 3.2 আহি আছে আৰু এই ADRE আপুনি যদি ক্ৰেক কৰোঁ বুলি ভাবে যিসকলে চাকৰি প্ৰত্যাশী তেওঁলোকে যদি চাকৰি এটা নিজৰ নামত কৰোঁ বুলি ভাবে তেনেহলে আপুনি কেনে ধৰণে অধ্যয়ন কৰিব বা কেনে ধৰণে প্ৰিপাৰেচন কৰিব তাৰ মই কেইটামান টিপছ দিম আজি যেহেতু ময়ো ADRE ক্ৰেক কৰি আহিছোঁ আৰু গতিকে ADRE এডভাৰটাইজমেণ্ট ওলাবলৈ আৰু বহুত দিন বাকি নাই যেহেতু আৰু এক মাহ বা 20-30 দিনৰ পিছত ADRE এডভাৰটাইজমেণ্ট আহি যাব কিমান পোষ্ট থাকিব আৰু কেতিয়া এক্সাম হ'ব এই সকলোখিনি আপোনালোকে ডিটেইলছত পাই থাকিব কিন্তু আপুনি যদি ADRE এইবাৰ চাকৰি ল'ম বুলি ভাবিছে তেনেহলে আজিৰ পৰাই আপুনি প্ৰিপাৰেচন কৰিব লাগিব আৰু প্ৰিপাৰেচন কৰিলেই নহব আপুনি এটা সঠিক প্ল্যান কৰি ADRE কোৱালিফাই কৰিবলৈ প্ৰিপাৰেচন কৰিব লাগিব কাৰণ ADRE কথা সকলোৱে জানে অসমৰ চুকে কোণে আৰু সকলো ল'ৰা ছোৱালীয়ে ৰৈ আছে যে ADRE এইবাৰ ভালকে দিম বুলি কিয়নো ADRE বহুত কম্পিটিশন হ'ব বহুতখিনি প্ৰাৰ্থীয়ে ল'ৰা ছোৱালীয়ে ইয়াত এপ্লাই কৰিব এক্সাম দিব বহুতেই ভাল ধৰণে অধ্যয়ন কৰি আছে প্ৰিপাৰেচন কৰি আছে আৰু যিসকলে আগৰবাৰ ক্ৰেক কৰি গ'ল সেইসকলে আকৌ এপ্লাই কৰিব কাৰণ তেওঁলোকেও ওপৰত যাবলৈ চেষ্টা কৰিব গ্ৰেড 4ত যদি কোনোবাই কৰি আছে তেতিয়া গ্ৰেড 3ত আকৌ এপ্লাই কৰিব তেওঁলোকে গ্ৰেড 4 পৰা গ্ৰেড 3 লৈ যাবলৈ গতিকে আপুনি যদি এতিয়াও চাকৰি পোৱা নাই তেনেহলে আপুনি এই কম্পিটিশনটো কেনে ধৰণে পাৰ কৰিব এই কম্পিটিশনলৈ নিজকে কেনে ধৰণে সাজু কৰিব তাৰ কেইটামান টিপছ দিবলৈ আহিছোঁ আৰু প্ৰথম কথা হ'ল আপুনি আজিয়ে ADRE সম্পূৰ্ণ সিলেবাস ADRE 1ত কেনে ধৰণৰ সিলেবাস আহিছিলে ADRE 2ত কি সিলেবাস আহিছিলে আপুনি সম্পূৰ্ণৰূপে নোট কৰি লওক বিভিন্ন সোর্স আছে গুগল হক বা কিছুমান ওয়েবসাইট আছে আৰু ইউটিউবতো আপুনি ভাল ভাল ভিডিও পাই যাব ADRE সিলেবাসৰ ওপৰত এই সিলেবাসখিনি আপুনি নোট কৰি লওক নিজৰ নোটবুকত আৰু আপুনি প্ৰত্যেক দিনে আপুনি যদি কাম কৰি আছে বা কিবা কাম কৰি আছে দিনত কাম কৰে তেন্তে কামৰ পৰা আহি আপুনি 2 আৱাৰ্স নিজৰ কাৰণে উলিয়াওক ADRE প্ৰিপাৰেচনৰ কাৰণে আৰু আপুনি সেই 2 আৱাৰ্স কেৱল ADRE প্ৰিপাৰেচনত দিয়ক আৰু 2 ঘণ্টা আপুনি প্ৰত্যেক দিনাই 2 ঘণ্টাকৈ মাত্ৰ দুটা সাবজেক্ট আপুনি পঢ়ক ডেইলি 2 ঘণ্টাকৈ 2 ঘণ্টা পঢ়িলে আপোনাৰ কাম হৈ যাব আৰু এনে ধৰণে পঢ়ক যাতে 2 ঘণ্টা 1 ঘণ্টা কোনোবা এটা সাবজেক্ট দিয়ক আৰু 1 ঘণ্টা কোনোবা এটা সাবজেক্ট দিয়ক গতিকে আৰু বিশেষকৈ এটো হল 2 নম্বৰ টিপছ আপুনি ডেইলি অধ্যয়ন কৰক ডেইলি প্ৰেক্টিস কৰক ডেইলি কোৱেশ্চন আনসাৰ মনত ৰাখক হেতু আপোনাৰ বাবে এটা ভাল পজিটিভ পইণ্ট হ'ব আৰু 3 নম্বৰ টিপছটো হৈছে আপোনালোকে জিকে জিএস যিখিনি হিষ্ট্ৰী থাকিব তাতে সায়েন্স থাকিব বিভিন্ন ধৰণৰ ভূগোলৰ কথা থাকিব জিওগ্ৰাফিৰ কথা থাকিব বিভিন্ন ধৰণৰ বিষয় সংযোজিত হৈ থাকিব জিকে গতিকে জিকে সাবজেক্টটো আপুনি নোট বাই নোট কৰি লওক বহুত কোৱেশ্চন আনসাৰ প্ৰায় 10,000 20,000ৰ কোৱেশ্চনৰ নোটছ আপুনি যোগাৰ কৰক আৰু PDF কভাৰ পৰা বাই কৰিব পাৰে যদি বাই কৰি লওক আৰু ডেইলি আপুনি জিকে 50টা 60টা কোৱেশ্চন মনত ৰাখক আৰু এই তিনটা টিপছ যদি আপুনি প্ৰিলিম ষ্টেজত ফাৰ্ষ্ট ষ্টেজত যদি আপুনি পালন কৰে তেনেহলে ADRE যাত্ৰাটো আপোনাৰ বাবে একেবাৰে সহজ হ'ব গতিকে আৰু ADRE টিপছ মই এই চেনেলৰ জৰিয়তে আপোনালোকক দি থাকিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'সমূহ চাই থাকিব আৰু আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে ADRE কেনে ধৰণে ক্ৰেক কৰিব তাৰ টিপছ নেক্সট পাৰ্টত আপোনালোকক আৰু বিতংভাৱে দি আছে